দোস্ত গুড মৰ্ণিং। আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। আজি আকৌ আমি যাওঁ একেখন ফিল্ডলৈ একেটা জেগালৈ, খালি তিনিআলি নাযাওঁ আৰু ওচৰতে যোনখিনি জেগাত মানে কালি যে ৰানিং কৰিছিল তাৰ অকণমান আগতে যোনজন ল'ৰা দেখিছিলোঁ যে খোজকাঢ়ি আছিলে সেইডোখৰ জেগাতে আমি এক্সাৰচাইজ কৰিব যাওঁ। তাকে ভিডিঅ'টো চাই থাকক, এক্সাৰচাইজখিনি দেখাইছোঁ। ৰানিঙো কৰিব আছোঁ, ৰানিংটো দেখাবতো নোৱাৰিম, এনেও ৰানিংটো টাইম লাগি যাব না, সেইকাৰণে এক্সাৰচাইজটোকে দেখাম, চাই থাকিব। আজি আকৌ বাঁহ দেখিলোঁ, দেখিছেই এয়া আকৌ ৰাতিপুৱা সদায় বাঁহ ওলাই ইয়াত যাম। ফ্ৰেংকি মিক্সাৰ গৈ আছে আগত। ৰ'দটো দেখিছে নে কিমান ধুনীয়াকৈ আহিছে ৰ'দটো। এই ৰাতিপুৱা ৰ'দটোৱে ভাল লাগে। ৰাতিপুৱা ৰ'দটো আৰু কইলটো দুটা মিক্সিং হৈ যেতিয়া আহে ন, বহুত ভাল লাগে, মানে বডিটো ফ্ৰেছ লাগি যায়। দোস্ত ফিল্ডত পাই গ'লোহি, ৰানিং কৰি আছে পুৰা চব ল'ৰাবিলাকে। চ' ইণ্ট্ৰডিউচ যিমান পাৰোঁ কৰাম বাৰু, চাই থাকক ভিডিঅ'টো। এইখনে আমাৰ ফিল্ড, চাই লওক। এইখন একেটা জেগা পাই দেখাইছোঁ, কালি যোনটো এংগলত দেখাইছোঁ সেইটোৱে দেখাইছোঁ। আৰু এটা বহুত ভাল ল'ৰা এটা আহিছে চাব দেই। তাৰ নামটো হৈছে শিৱ, এইটো দৌৰি আহিছে, তাত দেখাই আছে। শিৱ 23 বঢ়িয়া বঢ়িয়া গৈ থাকা। ৰানিংটো কৰিবলৈ যাওঁ, চাই থাকক। কেইপাক মাৰিলা? 10 পাক মাৰিলোঁ। মজা মজা। পুৰা ভাল, বুকু বিষাই গ'লো আজি। চ' 10 ৰানিং কৰি হৈ গ'ল। এতিয়া অলপ ফিল্ডখন এনেই খোজকাঢ়ি আছোঁ, চবে দৌৰি আছে বাৰু, ফ্ৰেঞ্চি দৌৰি আছে, চব দৌৰি আছে। এতিয়া আমি অকণ মানে খোজকাঢ়িছোঁ। ৰানিং কৰাৰ পিছত সদায় এপাক বা দুপাক খোজকাঢ়ি দিব লাগে। আজি পূৰা মানি গ'লোঁ আৰু দেই। আজি পূৰা 10 পাক দৌৰিছোঁ, বেছি দৌৰা নাই, বুকু চুকু হিলি গৈছে। পূৰা ধৰি গৈছে আৰু বহুত নম্বৰত দৌৰিছোঁ ন, ভাগৰটো পূৰা লাগিছে, মানে ৰখি দিলোঁ আৰু দৌৰিবলৈ 2 পাক 3 পাক দৌৰা এটা পাৱাৰ এটা আছিলে, মানে হ'লেও আৰু নদৌৰিলোঁ। বেছি প্ৰথম আহিছোঁ ন, বেছি মানে ফ'ৰ্চ নিদিলোঁ মানে নিজৰ বডিটোক। আৰু তাতে আৰু চাই থাকক। আৰু এতিয়া এক্সাৰচাইজ কৰিম বা তাত গৈ অলপ এক্সাৰচাইজ পেটক চাই শকতো হৈ গ'লো বহুত আৰু মানে ইণ্টাৰভিউ আছিলে 66 মান আছিল। তই কিমান আছিলি? 66। মই 65 মান আছিল নেকি ন, এনেকৈ খালি 70 চামথিং হ'ল। এতিয়া 71 70 হৈ গ'ল, বহুত বাঢ়িলোঁ মানে। এতিয়া দুমাহত 5 কেজিতকৈ বেছি বাঢ়িছোঁ। আমাৰ সেইটো ভাবিছোঁ আমি কেনেকৈ খাইছোঁ, মানে খানটো কেনেকৈ দিছোঁ মানে। এতিয়া এক্সাৰচাইজ কৰিব যাম, সেইডোখৰত কৰ্টৰ ৰাস্তাটো আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ কিয় মাৰিলি, কেইপাক? 18। অঁ বঢ়িয়া। এতিয়া গাইছ, আমাৰ ফাৰ্ষ্ট গেটখন যেতিয়া আপুনি কেম্পলৈ আহিব তিনিআলি চাইডৰ পৰা, এইখন গেট প্ৰথম পাব। পূৰা ধুনীয়াকৈ সোমাই এনেকৈ চিধা গ'লেই আমাৰ ঘৰ পাব। এই সূৰ্যটো ভাল লাগে ৰাতিপুৱাৰ, এই সূৰ্যটো গাত যেতিয়া পৰে ন, নক'ব আৰু এচাত আৰু মজা লাগি যায়। আৰু এইটো কৰ্টৰ ৰাস্তাটো, এইপিনে যাম আৰু জেগাটো দেখুৱাইছোঁ, কোনডোখৰত কৰিম। চ' দোস্ত আমি এতিয়া আমাৰ এক্সাৰচাইজ কৰা জেগাটো পাই গ'লোঁ। চ' এইডোখৰতে এক্সাৰচাইজ কৰিম এতিয়া, চাই থাকক। মেট চেট পাৰি ধুনীয়াকৈ এক্সাৰচাইজ কৰিম এতিয়া। চ' দোস্ত এতিয়া মই এক্সাৰচাইজ কৰিব লৈছোঁ। যদি আপুনি এক্সাৰচাইজ কৰে ন, আপুনি মইতো বহুত দিন হ'ল এক্সাৰচাইজখিনি পাহৰি গৈছোঁ। চ' আপুনি এটা কাম কৰিব, যদি এক্সাৰচাইজ যদি নাজানে, চিম্পলি ইউটিউবত নামিব, বডি ষ্ট্ৰেচিং বা এনেকৈ কিবা এটা চাৰ্চ কৰি ধুনীয়াকৈ এক্সাৰচাইজটো কৰি দিওঁ, এনেকৈ কৰি যাব ধুনীয়াকৈ ইয়াৰ পৰা এক্সাৰচাইজটো। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে, দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা। চব এক্সাৰচাইজ কৰি লোৱাৰ পিছত আৰু এটা লাষ্ট থাকে প্লেংটো থাকে। এইটো প্লেংটো কৰি ল'ব, এইটো পেটৰ কাৰণে 1 নম্বৰ হয়। চ' চাই থাকক।
এইটো প্লেংটো 2 মিনিট 3 মিনিট কৰিবই প্ৰথম আপুনি ষ্টাৰ্টিং কৰিছে যেনে যেতিয়া আপুনি প্ৰথম প্লেং কৰিব ন তেতিয়া বেছি নকৰিব 1 মিনিট বা 1.5 মিনিট কৰিব তাৰপিছত 10 দিন 20 দিন হোৱাৰ পিছত 2 মিনিট 3 মিনিট 2.5 মিনিট এনেকৈ গৈ যাব চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মানে মৰম দিব আৰু প্ৰথম নিউ ব্লগাৰ হয় ন মৰমটো নিশ্চয় দিব মৰমটো মেইন আৰু চব ছাপোৰ্ট কৰি পিনি চ' বাই বাই ইয়াতে ভিডিঅ' সমাপ্ত কৰোঁ